একদম বাবাল মানে একদম ঝাকাছ আউটষ্টেণ্ডিং ব্লকবাষ্টাৰ 2025ৰ মুভি আছিলে ধুৰান্ধাৰ হয় নাই অল টাইম ব্লকবাষ্টাৰ আৰু সেই অল টাইম ব্লকবাষ্টাৰ ধুৰান্ধাৰ মুভিৰ বেছিদিন হোৱাই নাই মাত্ৰ 2 মাহ আৰু এই 2 মাহৰ পাছতে এটা টিজাৰ আজি ড্ৰপ হৈ গৈছে একদম ধুৰান্ধাৰ টু ৰিভেঞ্জ যি নেকি আমাৰ চিনেমাখনৰ শেষত আমি লাষ্টত গ্লিমছ যিটো দেখুৱাইছিলে কাৰ্ডটো সেই বস্তুটোকে আদিত্য ধাৰে পুনৰ ইয়াতে আপলোড কৰি দিলে এজ এ ধুৰান্ধাৰ টু টি তো ধুৰান্ধাৰ টু টিজাৰটোৰ বিষয়ে আমি অকণ পাছত কথা পাতিম কেইটামান বস্তু আমি ধুৰান্ধাৰক লৈ পাতি লওঁ একদম ধুৰান্ধাৰ যেতিয়া মুভিখন ৰিলিজ হৈছিলে মইতো একদম নাইট শ্ব' চাইছিলোঁ 9টাৰ পৰা আৰু ঘৰ আহি পাতে ৰাতি 3টা বাজিছে কেনেকৈ গম পাই নে কাৰণ চিনেমাখন আছিলে 3.5 ঘণ্টা আৰু মাজত ইণ্টাৰভেল আৰু ৰাতি একদম ঠাণ্ডা অ' মাই গড আহোঁতে কুঁৱলী সেইটো দিন একদম মানে মনত থাকি যাব চিনেমা জগতত ঠিক আছে মোৰ কাৰণে একদম মানে আৰু এনেকুৱা হৈছে মানে ধুৰান্ধাৰৰ ক্ৰেজ মানে গোটেই ইণ্ডিয়ান চিনেমাত এনেকুৱাকৈ বিয়পিলে মানে আপোনালোকক একদম ক'বলৈ বাধ্য হৈ গৈছোঁ যে প্ৰত্যেকেই ধুৰন্ধৰৰ ফেন হৈ গৈছে মানে এনেকুৱা এখন মুভি আহিলে তাক নেগেটিভিটি প্ৰথমে চৰ্চা বহুত হৈছিলে কিন্তু পাছত যেতিয়া তাৰ পজিটিভ ৰিভিউবোৰ আহিব ল'লে কোনেও বেয়া নাপালে চিনেমাখন হাৰ্ড হিটিং এৰেটেড মুভি একদম ব্ৰুটেল পূৰা খুন খাৰাপা একশ্যন অ' মাই গড আদিত্যৰ ধাৰে কি প্ৰেজেণ্ট কৰিছে এইখন মুভি আৰু মানে একদম A to Z ডিটেইলিং একদম পূৰা ষ্টৰি টেলিং ঠিক আছে সেই তেনেকুৱা এখন মুভি কোনেনো মিছ কৰিব পাৰিব ঠিক আছে ধুৰন্ধৰৰ ক্ৰেজ শেষ নোহোৱা আগতেই এতিয়া ধুৰন্ধৰ টু টিজাৰ আহি গৈছে আপোনালোকে ভাবক কোনখন এনেকুৱা চিকুৱেল মুভি আছে বলিউড ইণ্ডাষ্ট্ৰীত বা ইণ্ডিয়ান চিনেমাত আপোনালোকে এই মানে শ্বৰ্ট টাইমৰ ভিতৰতে পটককৈ আহে ঠিক আছে তেনেকুৱা ধৰণৰ নাই কিন্তু ধুৰন্ধৰখন প্ৰথমৰ পৰা এডিটৰৰ প্লেনিং আছিলে আৰু এনেকুৱাই মানে ইয়াৰ হাইপ একদম 100+ হৈ আছে আপোনাৰ টিজাৰ নাহিলেও ডাইৰেক্ট যদি চিনেমাখন ৰিলিজো দি দিয়ে আপোনালোকে চাব সেইদিনাখনো একদম হাউচফুল হ'ব কাৰণ ইয়াৰ মানে এনেকুৱা মানে চলিলে চিনেমা এখন মানে আপোনাৰ 1300 কোটি পাৰ প্লাছ 1400 কোটি এণ্ট্ৰি হ'বলৈ গৈছে আপোনালোকে ভাবক এতিয়াও মানে কিছুমানত চলিয়ে আছে 149 কৰি দিছে তথাপিও হাউচফুল আপোনালোকে ভাবক কেনেকুৱা ইয়াৰ ক্ৰেজ হ'ব পাৰে ঠিক আছে ৰাতি 3টা বজালৈকে শ্ব' দি দিছে অ' মাই গড ইটছ কল্ড ধুৰন্ধৰ মানে এটা ফেষ্টিভেল হৈ গৈছে ইণ্ডিয়ান চিনেমাৰ তো যিসকলে ধুৰন্ধৰখন আপোনাৰ হলত চোৱা নাই না সেইসকলেও একদম ডাঙৰ মিছ কৰিলে এইখন মুভি নোচোৱাকৈ ঠিক আছে তো ভাইসকল ধুৰন্ধৰ 2 আহিব আপোনালোকে মিছ নকৰিব কিন্তু চাবলৈ এইটো আপোনালোকৰ লাইফ টাইম এক্সপিৰিয়েঞ্চ হৈ যাব কাৰণ আদিত্য ধৰে যিটো ফাৰো লেভেলৰ স্ক্ৰীন প্ৰেজেঞ্চ কৰিছে নহয় ইয়াতে আপোনালোকে চাই অবাক লাগি যাবগৈ কাৰণ এবাৰ চালে হেঁপাহে নপলায় মইতো হলত এবাৰ চালোঁ তাৰপাছত আকৌ মই পাইৰেচিত আকৌ ডাউনলোড কৰি চাই আছোঁ নেটফ্লিক্সত ৰিচেণ্টলি ৰিলিজ হ'ল মই তাতো চালোঁ আপোনালোকে ভাবক আৰু প্ৰত্যেকবাৰেই চালে কিবা মানে এটা থাকি যোৱা নিচিনাই লাগে চিনেমাখনত ঠিক আছে 3.5 ঘণ্টাৰ ওপৰত 1%ও বৰিং নহ'ব আপোনাৰ ইমানে ডিটেইলিং চিনেমা ঠিক আছে যেনেকৈ ধুৰন্ধৰ পাৰ্ট 1খনত আছিলে অক্ষয় খান্না একদম ৰণবীৰ সিঙৰ ওপৰত ভাৰী তেনেকৈ অৰ্জুন ৰামপালো হ'ব নেকি ধুৰন্ধৰ 2খনত ভাৰী সেই বস্তুটো চবৰে ডাউট আছে আমি সেইটো ধুৰন্ধৰ 2তে চাবলৈ যাম কাৰণ কেলে ইয়াতে এজ পাৰ ৰিপৰ্টছ আমি শুনা পাইছোঁ যে আদিত্য ধৰে একদম নতুনকৈ বা শ্বুট কৰিছে আকৌ কিবা এটা মানে এনেইতো প্ৰায় চিনেমাখন গোটেইখন কমপ্লিটে হৈ গৈছিলে কিন্তু ধুৰন্ধৰ 1ৰ ছাকচেছৰ পাছত সি ৰিশ্বুট কৰিছে কিছুমান শ্বুটিংছটো আপোনালোকে ভাবক তাৰ মানে একদম চিন্তা মানে অ' মাই গড কি লেভেলৰ চিন্তা কৰিব পাৰে আৰু ইফালে আৰু শুনি আছোঁ যে উৰিৰ পৰা আহিব বিকি কৌশল অ' মাই গড একদম মেডনেছ হ'ব বিকি কৌশল প্লাছ ৰণবীৰ সিং প্লাছ অৰ্জুন ৰামপাল অ' মাই গড আপোনালোকে কেৰেক্টাৰকেইটা চাওক না শুনিয়ে কেনেকুৱা হেভি লাগি আছে আৰু তাত যদি থিয়েটাৰ এক্সপিৰিয়েঞ্চ তাৰ BGM কি বঢ়িয়া BGM মই ক'লোঁ নহয় আৰু ইয়াতো ট্ৰেইলাৰ কাৰ্ডটো আপোনাৰ BGMটো কেনেকুৱা চালিয়া দিছে আপোনালোকে চাইছে নহয় শুনিছে নাই কেনেকুৱা চালিয়া মানে অ' মাই গড একদম মানে কিবা গুজ বাম্পছ আহি যায় নিশ্চয় ইয়াত হামজা আলিৰ একদম বেক ষ্টৰিটো দেখাব কাৰণ কেলে ৰেহমান ডেকাইটৰ পাছত ঠিক কেনেকৈ তাৰ গাড়ীটো লৈ পেলাই মানে একদম পূৰা ৰাজ কৰিছে এই বস্তুটো দেখিবলৈ একদম পূৰা বঢ়িয়া লাগিব কিন্তু ইয়াতে কাৰণ ইয়াৰ স্ৱেগ একদম মানে পূৰা 100% ওপৰত মানে একদম ক'বলৈ ভাষা নাই মানে এনেকুৱা ধৰণৰ ইয়াক প্ৰেজেণ্ট কৰিছে ৰণবীৰ সিঙক মানে একদম বান্দা মানে পূৰা হেভি আছে তাগৰা আছে বাছ কেমেৰাটো অন কৰি দিব লাগে তাৰ আগত একদম মানে ফালি পেলাই গোটেই চিনবোৰতো বঢ়িয়া লাগিব এখন চাবলৈ আৰু গাইজ আপোনালোকে যে 1খনত ব্ৰুটেল একদম 50% দেখিছিলে কিন্তু 2খনত আপোনালোকে দেখিব তাতকৈ বহুত বেছি ব্ৰুটেলিটি দেখুওৱা হৈছে ইয়াৰ চিনবোৰ আপোনালোকে শ্ল' কৰি চাওক টিজাৰটো কেনেকুৱা হেভি লেভেলত দেখাইছে মানে ৱাও একদম মানে পূৰা ব্ৰুটেল দেখাইছে পোষ্টাৰখনে কেনেকুৱা হেভি দেখাইছে ইয়াৰ দেখিছে গোটেই একদম ব্লাড অ' মাই গড এইখনটো পিয়'ৰ মেডনেছ মানে একদম অভাৰলোডেড হ'ব এখন পূৰা ব্ৰুটেলি এনিমেল কি হা মাৰ্কো কি তাতকৈ বাপেক হ'ব এখন ব্ৰুটেলি আপোনালোকে চাব ধুৰন্ধৰ 2খন কেনেকুৱা হেভি দেখিছে তো সেইকাৰণে একদম টক্সিকৰ কাৰণেতো একদম মানে চিন্তাই হৈ গৈছে যে টক্সিকো আহি গৈছে মানে এইফালে ধুৰন্ধৰো হৈ গৈছে অ' মাই গড মানে এটা বিগেষ্ট ক্লেছ হ'ব কিন্তু একদম 2026ৰ ষ্টাৰ্টিঙতে আৰু আপোনালোকে কমেণ্ট কৰি জনাব ধুৰন্ধৰ 2 কাৰণে কিমান এক্সাইটেড হৈ আছে কেনেকুৱা পালে জনাবলৈ নাপাব কাৰণ তেতিয়া মই ৰিভিউটো ষ্টাৰ্ট কৰা নাছিলোঁ কাৰণে ধুৰন্ধৰৰ ৰিভিউটো দিব নোৱাৰিলোঁ একদম ফাৰো লেভেলৰ চিনেমা আছিলে বাছ সেইটোৱে ক'ম আৰু সেইটো কাৰণে একদম ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' কনফাৰ্ম ধুৰন্ধৰ 2 তাৰ পাছতে বাকীবোৰ মুভি চাম সেইদিনাখনৰ তো আজিলৈ ইমানেই লগ পাই আছোঁ নেক্সট ভিডিঅ'ত বাই বাই